হে গাইজ, কি খবৰ? সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 30 ডিচেম্বৰ। ভিডিঅ'টো মই কেতিয়া আপলোড কৰিব পাৰোঁ নাজানো। আজি মানুহজনৰ জন্মদিন আৰু যিহেতু পাৰ্লাৰতো ভিৰ বেছি হয়, দিনটো কেনেদৰে পাৰ কৰিব পাৰোঁ সেইটো মই নাজানো, হয়তো ব্যস্ত হৈ পৰিম। সেই ওচৰতে থকা সাই বাবা মন্দিৰটোলৈ আহিলোঁ আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সাই বাবাৰ ওচৰত মূৰ দুৱালোঁ। খুব সুন্দৰ পৰিৱেশ। ভগৱানৰ ওচৰত আহিলে মনটো কিবা এটা ভাল লাগি যায়। ভিতৰত যিহেতুকে কেমেৰা এলাউ নাই, গতিকে বাহিৰৰ পৰিৱেশটোকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সৰুৰ পৰাই মই ভগৱান বিশ্বাসী, গতিকে ভগৱানক মই খুবেই বিশ্বাস কৰোঁ আৰু ভগৱানে জীৱনৰ প্ৰতিটো মুহূৰ্ততে আহিবলগীয়া সমস্যাবোৰৰ পৰা পাৰ কৰিছে। সেইবাবে যিকোনো কাম এটা আৰম্ভ কৰাৰ আগতে ভগৱানৰ ওচৰত সদায় মই প্ৰাৰ্থনা কৰোঁ। খুব সুন্দৰ এটা পৰিৱেশ। সন্ধিয়া সময়ত মানুহ বেছি হয়, কিন্তু আমি ৰাতিপুৱা ভাগত আহিছোঁ কাৰণে মানুহৰ সমাগমটো অকণমান কম আছে। ভিতৰত আছে মানুহ। চাওক কিমান এটা শান্তিপ্ৰিয় পৰিৱেশ। খুব ভাল লাগে মন্দিৰ দৰ্শন কৰিবলৈ পালে। ইফালে মানুহজন গৈ আছে, পিছে পিছে ময়ো গৈ আছোঁ। কি বনাইছে বাবা? এবাৰ দেখাই দিয়া পাপাৰ কাৰণে। পাপা বাৰ্থডে কাৰণে লেটাৰ বনাইছে। কি লিখা আছে লেটাৰটোত? ইয়াতে বাহিৰত আই লাভ ইউ পাপা লিখা আছে আৰু so much লিখা আছে। পিছফালে আই লাভ ইউ লিখা আছে। আৰু ভিতৰত সি ৰাতিপুৱাই বিচনাতে দি দিছিলে, মই তাৰ কাৰণে দেখাব পৰা নাছিলোঁ। ভাবিলোঁ এতিয়া অকণমান দেখাই দিওঁ। সি কৈ আছিলে বাৰে বাৰে দেখাবৰ কাৰণে। ইয়াত থৈ দিয়া, ইয়াত থৈ দিয়া। ইয়াতে লিখা আছে আই লাভ মাই ডেড, হেপী বাৰ্থডে, আই লাভ ইউ পাপা, হেপী হেপী বাৰ্থডে, আই লাভ ইউ লিখা আছে। গুড বয়। থেংক ইউ। আৰু ইফালে চিকেনৰ প্ৰিপাৰেশ্যন চলি আছে। এতিয়া সময় হৈছে ৰাতি 10:30। চিকেন মই বনাম পালাকৰ লগত, পালেং শাকৰ লগত মই বনাম। চিকেন বনাবৰ কাৰণে মই কেৰাহীখনত অলপমান তেল দিলোঁ। এতিয়া তেল গৰম হৈ যোৱাৰ লগে লগে মই ডালচেনি, ইলাচি, তেজপাত দি দিলোঁ। এনেধৰণে সকলোৱে বনায়, তথাপিও মই বনাইছোঁ যেতিয়া অকণমান দেখাইছোঁ। পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে গেছটো চিমত ৰাখি ফ্ৰাই কৰি থাকিম। ইফালে পালেং শাক ৰেডি কৰি ৰাখিছোঁ আৰু পিঁয়াজটো ভাজি আছোঁ। ইফালে চিকেনটো মই মেৰিনেট কৰিব পৰা নাই, কাৰণ কৈছোঁৱে মই যে সময় নাই। 10:30 বাজি গ'ল, মই পাৰ্লাৰতে 9:30 হৈ গ'ল। ল'ৰাৰ কালিলৈ এক্সাম আছে, খুব সোনকালে কৰিব লাগে, গতিকে মই মেৰিনেট কৰা নাই। পিঁয়াজটো ফ্ৰাই হৈ গ'ল। ইয়াতে মই 2 চামুচ পেষ্ট দি দিলোঁ, আদা আৰু নহৰুৰ পেষ্ট দি দিলোঁ। এতিয়া পেষ্টটোৰ কেঁচা গোন্ধ যোৱালৈকে মই ভাজি থাকিম। অলপ হালধি দিছোঁ, জিৰা পাউডাৰ, জালুকৰ গুড়ি, এইখিনি দি মই এতিয়া গেছটো চিমত ৰাখি মই খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অলপ জলকীয়া পাউডাৰ দি দিছোঁ। দি পেলাই মই এইখিনি গোটেইখিনি খুব ধুনীয়াকৈ মই মিক্স কৰি ল'ম। সেইখিনি মিক্স হোৱাৰ পিছত মই বিলাহীটো দি দিছোঁ। বিলাহীটো যিহেতুকে কেঁচা টাইপৰ হয় অলপমান, গতিকে মই ইয়াতে নিমখটো একেবাৰে দি দিম। আপোনালোকে প্ৰথমতে কমকৈ দিব পাৰে, পিছত আকৌ বেছিকৈ দিব পাৰে, কিন্তু মই যিহেতুকে জানো কিমানটো পানী দিম, গতিকে মই একেবাৰে নিমখটো দিছোঁ। আৰু যাতে বিলাহীটো খুব সোনকালে গলি যায়, সেইকাৰণে মই একেবাৰেই দি দিছোঁ। এইখিনি এতিয়া খুব সুন্দৰকৈ মিক্স কৰি গলি যোৱালৈকে মই ঢাকন দি দি ভাজি থাকিম। এনেকৈ মিলাই ল'লোঁ নিমখখিনি। মিলাই লোৱাৰ পিছত এতিয়া ঢাকন দি দিছোঁ মই। ঢাকন দি ভাজি আছোঁ। এতিয়া এবাৰ উদঙাই চাইছোঁ ঢাকনখন, বিলাহীটো গলিছেনে নাই। খুব ভালদৰে গলি যোৱা নাই, গতিকে আকৌ এবাৰ লৰাই দি মই লাহে লাহে লৰাই আছোঁ। লৰাই দি মই আকৌ এবাৰ ইয়াত ঢাকন দি দিম। যেতিয়ালৈকে বিলাহীটো গলি নাযায় তেতিয়ালৈকে মই ইয়াক ফ্ৰাই কৰি থাকিম, ভাজি থাকিম মই গলি নোযোৱালৈকে।
তাৰ পিছতহে মই ইয়াত চিকেন এড কৰিম। ঢাকন দি দিলোঁ আৰু ইফালে আৰু এজনী ৰান্ধনি লাগি আছে। তেওঁ বনাব লিভাৰ বনাবৰ কাৰণে তেওঁ ৰেডি কৰি আছে। আৰু ইফালে প্ৰায় চিকেনটো বিলাহীটো গলি গৈছে। গলি গৈছে আৰু তেলটোও মছলাৰ পৰা এৰি দিছে, তেলটো ওলাই আহিছে। গতিকে এতিয়া এইখিনি মিক্স হৈ গ'ল যিহেতুকে এতিয়া মই চিকেন এড কৰিম। মই কৈছোঁৱে চিকেনটো মই মেৰিনেট কৰা নাই, খুব খৰধৰকৈ কৰিছোঁ। এইখিনি মই এতিয়া খুব সুন্দৰকৈ মিক্স কৰি ল'ম। মিক্স কৰি লৈ মই ঢাকন দি দিম ইয়াতে। ধুনীয়াকৈ মিক্স হৈ গৈছে, এতিয়া মই ইয়াতে ঢাকন দি দিম। আৰু ইফালে লিভাৰৰ কাৰণে মছলা ফ্ৰাই কৰি আছে। দেখাম বাৰু ৰান্ধনীগৰাকী, আমাৰ অসমৰে হয়। তেওঁ বাৰ্থডে চেলিব্ৰেট কৰিম বুলি মাতিছিলোঁ, কিন্তু বেয়া লাগিল, নহ'ল মানে খোৱা বোৱাটোতো হ'ব, কেক কাটিব নোৱাৰিলোঁ আমি, কাৰণ 9:30 আহিছোঁ, 10টাৰ পৰা কাৰফিউ, গতিকে সম্ভৱ নহ'লগৈ। গতিকে এনেকৈ নিউ ইয়েৰ আৰু বাৰ্থডে আমি চেলিব্ৰেশ্যন কৰিছোঁ। ইফালে এইজনী হ'ল ৰান্ধনী, অসমৰে হয় তেওঁ, প্ৰতি মুহূৰ্ততে থাকে, বেচেৰি সোনকালে আহিছিলে। ইফালে মোৰ চিকেন হৈ আছে, সিফালে তেওঁৰ লিভাৰ। আৰু ল'ৰা ইফালে লাইট চাইট কৰি পাপা আহিলে ডান্স কৰিম বুলি ৰেডি হৈ আছিলে কেক কাটি, কিন্তু তাৰ মনৰ আশাটো মনতে ৰৈ গ'ল। আৰু ভাত ৰান্ধিয়ে আমি ইফালে মোহন আৰু কেক চাবৰ কাৰণে বেহাৰবাৰী আউটপোষ্ট লগাই ৰাখিছোঁ। কামো কৰি গৈ আছোঁ, বেহাৰবাৰী আউটপোষ্ট চাইও গৈ আছোঁ। দিনটো দুখ কষ্ট ভাগৰৰ পৰা আহি যেতিয়া এই চিৰিয়েলখন চাওঁ, সঁচাকৈ খুব ভাল লাগে মনটো। ইফালে আমাৰ লিভাৰ ৰান্ধনীও বহি গৈছে বেহাৰবাৰী চাবৰ কাৰণে। কোনে কোনে চাই ভাল পায় জনাবচোন মোক কমেণ্ট কৰি বেহাৰবাৰী আউটপোষ্ট। আমি যিমান পাৰোঁ, আমি থকা সময়খিনিত যদি সময়টো মিলে তেতিয়াহ'লে আমি চাবলৈ চেষ্টা কৰোঁ। আৰু ইফালে চিকেনৰ ঢাকন খুলি চাইছোঁ, পানী ওলাইছে চিকেনৰ পৰা। গতিকে এইখিনি আকৌ এবাৰ মই ভালদৰে লাৰি দিম। লাৰি দিয়াৰ পিছত যিহেতুকে চিকেনটো মেৰিনেটো হোৱা নাই আৰু লগে লগে আনি বনোৱা হৈছে, পানীটো বেছি ওলাইছে। গতিকে পানীটো শুকোৱালৈকে মই আকৌ ইয়াক ঢাকোন দি মই ভাজি থাকিম। আৰু ইটো চাইডে লিভাৰ হৈ আছে, আমাৰ লিভাৰৰ ৰান্ধনীয়ে লিভাৰ বনাই আছে, খুব ধুনীয়া কালাৰ হৈছে। কোনে ইফালে চিৰিয়েল শেষ হ'ল আৰু বিহু প্ৰগ্ৰেম চলি আছে, আৰু ল'ৰাই সিহঁতক চাই অকণমান বিহু নাচিবলৈ চেষ্টা কৰিছে। এই দুটা ষ্টেপেই সি জানে, তাতকৈ বেছি নাজানে আৰু বিহু বুলি ক'লে তাৰ দুটা ষ্টেপ আহে, সেই দুটা ষ্টেপক লৈয়ে সি কৰি আছে। এতিয়া ইয়াতে মই 1 চামুচ চিকেন মছলা এড কৰিছোঁ। চিকেন মছলাটো মই প্ৰথমতে দি নিদিওঁ, কাৰণ প্ৰথমতে দিলে তাৰ যিটো ফ্লেভাৰ হয় সেইটো অলপ কমি যায়। আৰু তাৰ লগে লগে মই পালেং শাকটো দি দিছোঁ। পালেং শাকটো মই সৰুকৈ কাটা নাই, ডাঙৰকৈ মই দি দিছোঁ। আৰু ইয়াক খুব সুন্দৰকৈ এতিয়া মই মিক্স কৰি ল'ম। মিক্স কৰি লৈছোঁ, খুব বেছি দিব নালাগে, বেছি দিলে মানে শাকৰ চব্জি যেন এটা গোন্ধ আহিব। গতিকে ফ্লেভাৰৰ কাৰণে জাষ্ট অলপমান মই এড কৰিছোঁ ইয়াতে পালেং শাক। আৰু এতিয়া মই এইখিনি খুব সুন্দৰকৈ মিক্স কৰি লৈ আৰু ঢাকন দি মই ইয়াক ভাজি থাকিম। ঢাকনখন লগাই দিলোঁ। ঢাকনখন লগাই দি মই ভাজি আছোঁ। অলপ সময়ৰ পিছত চাইছোঁ, চাওক খুব ধুনীয়াকৈ পানীটো শুকাই গ'ল। পানীটো শুকাই যোৱাৰ পিছত এতিয়া এইখিনি মই খুব ধুনীয়াকৈ মিক্স কৰি ল'ম, এবাৰ লৰাই ল'ম। লৰাই লোৱাৰ পিছত মই ইয়াত 1 গিলাচ গৰম পানী এড কৰিম। গৰম পানী এড কৰিব, যদি ঠাণ্ডা পানী এড কৰে তেতিয়াহ'লে খুব বেছি সিজাব লাগিব, কাৰণ ব্ৰইলাৰ মাংস বেছি সিজিলে সি ভাঙি যায়। গতিকে গৰম পানী এড কৰিব। আৰু এতিয়া মই ইয়াক ঢাকন দি আকৌ অলপ সময় উতলাই ল'ম। ঢাকনখন লগাই দিলোঁ। ঢাকনখন লগাই দি অলপ উতলিবলৈ দিলোঁ। অলপ সময়ৰ পাছত মই উদঙাই চাইছোঁ, চাওক ধুনীয়াকৈ হৈছে। আৰু এইখিনি মই ইমানেই গ্ৰেভি ৰাখিম, ইয়াতকৈ মই বেছি শুকাবলৈ নিদিওঁ। ইমানখিনিয়ে হৈ যাব, যিহেতু আমি এতিয়া ভাত খোৱা দেৰি হ'ব, ল'ৰাক আগতে খুৱাই লৈ তাক টোপনি যোৱাব লাগিব, তাৰ পিছতহে আমি খাম। যিহেতু ঠাণ্ডা দিন, অলপ ঠাণ্ডা হৈ গ'লে গোটা হৈ যায়। আৰু 1 চামুচ মই গৰম মছলা দি দিলোঁ। এতিয়া গৰম মছলা দিয়াৰ পিছত ইয়াক মিক্স কৰি ল'ম ধুনীয়াকৈ। মিক্স কৰি লৈ মই ইয়াক নমাই দিম। ধুনীয়াকৈ মিক্স কৰি আছোঁ। মিক্স কৰি লৈ
প্ৰায় হৈ গৈছে আমি খোৱালৈকে অলপ গোটা হৈ যাব আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী ডাঠ পাতল চাই কেনেকুৱা ধৰণৰ গ্ৰেভি লাগে আপোনালোকে এইটো কম বেছি কৰিব পাৰে ধনিয়া পাত দি দিলোঁ ধনিয়া পাত দি লৈ মই এতিয়া ইয়াক নমাই দিম আৰু ইফালে দালি হৈ আছে কি কৰি আছা বাবা নিউ ইয়ৰ কাৰণে ড্ৰয়িং বনাইছোঁ স্কুলত নাম দিবৰ কাৰণে মেম নহয় মেমক দিবৰ কাৰণে মামক দিবৰ কাৰণে কি লিখিছে তো হ্যাপি নিউ ইয়াৰ 2022 ধুনীয়া হৈছে দিয়া কালাৰকেইটা থ্যাংক ইউ ৱেলকাম আৰু ইফালে মই বনাবৰ কাৰণে গাহৰি মাংস লৈছোঁ গাহৰি মাংসটো মই অলপ বইল কৰি এতিয়া মই বইল কৰি লোৱা গাহৰি মাংসটো খালি কেৰাহীখন গৰম কৰি লৈ ইয়াতে ঢালি দিছোঁ ইয়াতে মই অলপমানো তেল দিয়া নাই কাৰণ বিনা তেলত মই এইটো ফ্ৰাই কৰিম গাহৰি মাংসৰ পৰা যিহেতু খুব বেছি এটা তেল ওলায় আৰু সেই তেলটোৰ লগতেই মই ইয়াক ফ্ৰাই কৰিম খুব ধুনীয়াকৈ লৰাই কিমান তেল ওলাইছে চাওকচোন এইখিনি তেলতে মই এতিয়া পিঁয়াজ এড কৰিম পিঁয়াজটো মই যিখিনি মাজত জেগা খালী কৰিছোঁ তাতে ঢালি দিছোঁ আৰু কিন্তু মই ইয়াক লগে লগে মিক্স কৰা নাই 5 মিনিটমানৰ পিছতহে মই ইয়াক মিক্স কৰিম এতিয়া ইয়াতে মই অলপ হালধি দি দিছোঁ অলপ জলকীয়া পাউডাৰ অলপ জালুকৰ গুড়ি জিৰা মছলা যি আছে আৰু আদা ৰচুনটো মই মাজত তেলখিনি উলিয়াই লৈ তাতে আদা ৰচুনৰ পেষ্টটো মই দি দিছোঁ আৰু এতিয়া এই পেষ্টটো মই খুব ধুনীয়াকৈ মিক্স কৰি ভাজি থাকিম এনেদৰে মিক্স কৰি ভাজি থাকিম মই ভাজাৰ পিছত মই ঢাকোন লগাই মই এনেদৰে ইয়াক ফ্ৰাই কৰি থাকিম চাওক প্ৰায় বহুতখিনিয়ে তেল ওলাইছে ইয়াৰ পৰা লাগা নাই যে মই বিনা অইলত ইয়াক ফ্ৰাই কৰি আছোঁ চাওক কিমান তেল ওলাই গৈছে আৰু ইয়াক মই খুব ড্ৰাই ফ্ৰাই কৰিম এটা টমেটো এড কৰিম বাৰু মই পিছত কিন্তু বৰ্তমান ইয়াক মই অলপ লাহে এনেদৰে ফ্ৰাই কৰি থাকিম লাৰিবলৈ অকণমান দিগদাৰ হৈছে যিহেতু মই এটা হাতে কেমেৰা কৰি আছোঁ এটা হাতে কৰি আছোঁ গতিকে লাহে লাৰিব লগা হৈছে যিহেতু মই ধৰিব পৰা নাই কেৰাহীখন গতিকে মই ইয়াক লাহে তেলটো উলিয়াই আছোঁ আৰু ইয়াত মই বিলাহী এড কৰিবৰ কাৰণে এতিয়া মই ইয়াতে কাটি থোৱা বিলাহী এটা এড কৰিছোঁ আৰু এই বিলাহীটো মই লগে লাৰি দিয়া নাই 5 মিনিটমান ঢাকন দিয়াৰ পিছতহে মই ইয়াক ঢাকনখন উদঙাই লৈ লাৰি দিছোঁ চাওকচোন তেলটো কমি যোৱা নাই যিমান বেছি ভাজা যায় গাহৰি মাংসৰ তেল সিমানেই বেছি ওলায় সকলোৱে জানে নিশ্চয় কিন্তু যেতিয়া গাহৰি মাংস খায় এবাৰ এটা চিটি হ'লেও মাৰি ল'ব নহ'লে অলপ বইল কৰি লৈ খাবলৈ একেবাৰে নাপাহৰিব বিনা বইলত গাহৰি মাংস খোৱাটো ভাল নহয় গতিকে বইল কৰি ল'ব এনেদৰে এতিয়া মই ইয়াক ফ্ৰাই কৰি থাকিম আৰু অলপ সময় ফ্ৰাই কৰি আৰু অলপ বিলাহীটো গলি যোৱাৰ পিছতে মই ইয়াক নমাই দিম ঢাকনখন লগাই দিলোঁ এতিয়া ঢাকনখন উদঙাই মই চাইছোঁ লৰাইছোঁ অকণমান খুব সুন্দৰকৈ মিক্স কৰি ভণ্টিক কেমেৰা কৰিবলৈ দিছোঁ তাই অকল কেৰাহীখনহে দেখাই আছে তো কেমেৰাটো ভালদৰে কৰিব পৰা নাই আৰু কেমেৰা ধৰা মানুহ নহ'লেও নিজে সকলোখিনি কৰিবলৈ দিগদাৰ হয় গতিকে এতিয়া মই খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে ধনিয়া পাত দি মই নমাই দিম প্ৰায় হৈ যাবই হৈছেই আৰু চাওক কিমান ধুনীয়া লাগিছে একেবাৰে লাগা নাই যে মানে ইয়াতে গাহৰি মাংস বনাইছোঁ বিনা অইলত কিমান তেল ওলাইছে আৰু যদি ইয়াতে তেল এড কৰিলোঁ হয় আৰু কিমান তেল খালোঁ হয় চাওক ৰঙা হৈ গৈছে অলপ লাগি ধৰা যেন হ'লে ভাল লাগে গাহৰি মাংস খাই এতিয়া 1 চামুচ ইয়াতে মই গৰম মছলা দি দিছোঁ গৰম মছলা দি মই গৰম মছলাটো অলপ মই মিক্স কৰি ল'ম গৰম মছলা দি দিলোঁ মই গৰম মছলা দি মই মছলাটো খুব ধুনীয়াকৈ মাংসৰ মাজত সোমাই যাবৰ কাৰণে মই মিক্স কৰি আছোঁ প্ৰায় হৈ গৈছে মাংস চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ যিসকলে এনেদৰে খাইছে হয়তো বহুতে খায় এনেদৰে কিন্তু যিসকলে খোৱা নাই এবাৰ খাই চাব আৰু খাই লৈ জনাব কেনেকুৱা লাগিলে আৰু এতিয়া হৈ গৈছে মই গেছ অফ কৰি দিলোঁ ঢাকনখন এবাৰ উদঙাই চাইছোঁ চাওক
গেছটো অফ কৰাৰ পিছতো উতলি আছে কাৰণ জাষ্ট মই অফ কৰি দি লগে লগে উদঙাইছোঁ ঢাকনখন চাওকচোন বিনা অইলত গাহৰি মাংস ড্ৰাই ফ্ৰাই হৈ গৈছে উলিয়াইছোঁ আৰু বহুত কিবা কিবি বনাইছোঁ কিন্তু দেখুৱাবৰ কাৰণে নহ'ল যিহেতুকে মই কৈয়ে আছোঁ যে ল'ৰাৰ কালিলৈ এক্সাম আছে খোৱা বোৱা পৰ্বখিনি দেখুৱাব নোৱাৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছাৰে বাই